নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। ভিডিঅ'টো দেখিলে আপোনালোকৰো লোভৰ পানী পৰিব মানে মোৰ টেঙা দেখিলে কিয় নাজানো লোভৰ পানী ওলাই যায়। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন কমেন্টত দেই। আৰু যদি ভাল লাগে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কিন্তু এটা কথা দেই, খাই বস্তুটো ভালেই পাওঁ কিন্তু নিজে বাকলি গুচাই খাবলৈ যে বৰ এলাহ। বাৰীতে যিহেতু টেঙা আছিলেই মাকে ক'লো এটা পাৰি আনকচোন। যিহেতু আমাৰ ঘৰৰ মানুহ বহুত, তথাপিও দেওবাৰ দিনটোৰ বাহিৰে আমাৰ ঘৰত 9 বজাৰ লগে লগে দেউতা আৰু আমাৰ মহিলা সন্থাকে ঘৰত পোৱা যায়। গতিকে ঘৰৰ মানুহ আছো মাত্ৰ 5টা আৰু ল'ৰা-ছোৱালী 2টা। সেইবাবে মায়ে ক'লে এটাই হ'ব। তাৰ পাছত মায়ে টেঙা এটা গছৰ পৰা আনি মায়ে কাটি আছে আৰু দেই। অকল টেঙাটো হ'লেই নহ'ব নহয়, সেইবাবে বায়ে গৈছে কলপাত এখন আনিবলৈ। আৰু ভিডিঅ' কৰা মানুহ অইন কোনো নহয় দেই, মইহে কিন্তু। আৰু এইফালে মোৰ ছোৱালীয়ে আকৌ ককাকৰ সৈতে কলপাত আনিছে, মানে গোটেইখিনিয়ে খাবলৈ, যিহেতু প্লেটত খালে বৰ ভাল নালাগে, সেইকাৰণে কলপাতত খাই বেছি টেষ্টি লাগে। আৰু এইফালে টেঙাৰ লগত জলকীয়া নহ'লে জানো হ'ব জানো বাৰু। গছৰ পৰা ৰঙা ৰঙা হৈ থকা জলকীয়া কেইটাও লৈ আনিছোঁ। আৰু আপোনালোকে খাই যাবচোন, ৰবাব টেঙাৰ লগত মান ধনিয়া পাত 2টামান আনি মিলাই দিলে খাই বহুত ভাল লাগে আৰু গোন্ধটো বহুত বেছি ধুনীয়া হয়। সেইবাবে বাৰীতে থকা মান ধনিয়া পাত 2টামানো আনি ল'লোঁ। এইফালে মা আৰু ভতিজা দুইটাই কামত লাগি আছে আৰু দেই। আৰু শেষত আমাৰ টেঙা ৰেডি। আৰু এইফালে টেঙা দেখি মই যে ৰ'বই পৰা নাই জানেনে, মোৰ যে লোভৰ পানী পুৰা পৰিছে। মানে কেলে নাজানো, টেঙা দেখিলে লোভৰ পানী ওলাই যায়। আৰু মই মানে বহুত দেৰিলৈকে থাকি বৰ অশান্তি পাওঁ। এইফালে বাক কৈছোঁ জল্দি ভাগ কৰক না, নহ'লে মোৰ লোভৰ পানী ওলাই যাব। মানে ইমানেই ভাল পাওঁ টেঙাটো খাই, বহুত বেছি ভাল পাওঁ। ময়ে অকল নহয় দেই, মোৰ ভতিজাটোৱে বহুত ভাল পায়। আৰু অকলে মই খালে হ'ব জানো বাৰু। এইফালে চাওকচোন, বায়ে ঘৰৰ গোটেইকেইটালৈকে মানে অকণকৈ ভাগ কৰিছে। বহুত বেছি নহয়, যিহেতু আমি বেছিও নাই, মানে 5টাহে মানুহ আছোঁ, সেইকাৰণে গোটেইকেইটালৈকে ভাগ কৰি লৈছে। এয়া আপোনালোকেও খাই চাবচোন, সকলোৱে একেলগে মিলি খালে মানে বহুত বেছি ভাল লাগে। অকলে খাই বহুত ভাল নালাগে। এইফালে চাওকচোন, ভতিজাটো ৰ'বই পৰা নাই দেখি। আজি কিন্তু মই এইটো ভিডিঅ' নোলালোঁ দেই। আৰু এইফালে চাওকচোন, আমাৰ ৰাইজ একদম খোৱাত ব্যস্ত। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব দেই। আজিলৈ আহোঁ, বাই বাই।